কিন্তু বিজেপি দলৰ মাত্ৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেওঁ কোনো খিলঞ্জীয়া নেতৃত্বক সন্মান নকৰে। যিগৰাকী MCLA আছে বাকী দলৰ যিগৰাকী প্ৰাৰ্থী আছে তেখেতৰ প্ৰতি ৰাইজ মহভংগ হৈছে। ৰাইজে ভাল বাস্তৱিক নেতৃত্ব বিচাৰে আৰু সেই নেতৃত্ব আমাৰ কংগ্ৰেছৰ প্ৰাৰ্থী অগষ্টিন ইতিমধ্যে অগষ্টিন ডাঙৰীয়াই দেখাবলৈ সক্ষম হৈছে আৰু সেইকাৰণে মই আশাবাদী যে আমাৰ বিভিন্ন সিটত আমি জিকিবলৈ গৈছোঁ আৰু এইখন নিচিমা সিটত কংগ্ৰেছ দল জিকিব মই 100% কনফিডেন্স লগত মই ক'ব পাৰোঁ। যোৱা 3 বাৰ হৈ গ'ল PDC ইলেকশ্যন, এইবাৰ কিন্তু শক্তিশালী ৰূপত 40টা সমষ্টিত কেণ্ডিডেট দিবলৈ ৰাইজৰ কেনেকুৱা নাই যথেষ্ট ভাল। ৰাইজে সকলোকে দেখিলে, BPFক দেখিলে, UPPLক দেখিলে, যোৱা 10টা বছৰত বিজেপি দলটোকো দেখিলে। ৰাইজে দেখিছে যে বিজেপি দল BPFৰ UPPৰ যোগেদি ট্ৰাইবেল মানুহৰ মাটি, খিলঞ্জীয়া মানুহৰ মাটি BTR অঞ্চলত লৈ পতঞ্জলি, আদানী আৰু আম্বানীক দিবলৈ সক্ষম হৈছে। BPFৰ সময়ত পতঞ্জলিক দিলে, UPPLৰ সময়ত আদানীক দিলে। এয়া হ'ল মুখ্যমন্ত্ৰী কাৰোবাৰ যে তেওঁ ৰাজনীতিৰ যোগেদি দুখীয়া মানুহক সহায় কৰিব বিচৰা নাই, তেওঁ স্থানীয় আঞ্চলিক নেতৃত্বক সহায় কৰিবলৈ বিচৰা নাই। যিদৰে আমাৰ প্ৰাক্তন কংগ্ৰেছ চৰকাৰ 2001 চনত আমি অকলে চৰকাৰ গঠন কৰিলোঁ, কিন্তু স্থানীয় বড়ো নেতৃত্বক সন্মান জনাই আমি 2 গৰাকী ব্যক্তিক প্ৰয়াত তৰুণ গগৈদেৱৰ দিনত মন্ত্ৰী পদ তেখেতে পালে আৰু BPFৰ লগত চুক্তি আছিল আমাৰ দলৰ। কিন্তু আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিজেপি খিলঞ্জীয়া মানুহৰ কথা কয়, কিন্তু খিলঞ্জীয়া মানুহৰ মানে তেওঁলোকৰ খিলনাৰ দৰে মানে এটা খেলৰ সামগ্ৰীৰ দৰে ব্যৱহাৰ কৰে। কেতিয়াবা UPPL দলৰ লগত খেলিব, তাৰপিছত পেলাই থব, তাৰপিছত BPF দলটো উঠাব, তাৰপিছত আকৌ পিছত গৈ পেলাই থব। তো সেইকাৰণে আজি ৰাইজে গোটেইখিনি কথা বুজি পাইছে আৰু বিজেপি দল মাত্ৰ বড়ো নেতৃত্ব নহয়, নিজৰ দলৰ ভিতৰতো তেওঁলোকে নিজৰ খিলঞ্জীয়া নেতৃত্বক, জনজাতিৰ নেতৃত্বক সন্মান নকৰে। প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া নিজৰ দলৰ ভিতৰত থাকি আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আটাইতকৈ বেছি অপমানিত হৈছে। বাৰম্বাৰ কেন্দ্ৰৰ পৰা প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া আহে, কেন্দ্ৰৰ পৰা অমিত শ্বাহ ডাঙৰীয়া আহে, প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক মাতে, কিন্তু তেওঁক বক্তৃতা দিবলৈ নিদিয়ে। আমাৰ দলটোক চাওক, আমাৰ দলত যেতিয়া ৰাহুল গান্ধী ডাঙৰীয়া আহিলে সকলোৱে ক'বলৈ সুবিধা পালে, আমাৰ CLP ক'বলৈ সুবিধা পালে, প্ৰাক্তন প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ডাঙৰীয়া ক'বলৈ সুযোগ পালে, মই দুআষাৰ অলপ ক'লোঁ। কিন্তু বিজেপি দলৰ মাত্ৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেওঁ কোনো খিলঞ্জীয়া নেতৃত্বক সন্মান নকৰে।